এতিয়া আমি ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ আৰু এফালে জেঠাইক লৈ যাম আৰু এফালে কুকিলে তাইও যাব চ' ৰেডি হৈ গ'লোঁ আৰু এফালে বৌ আগবঢ়াবলৈ ৰখি আছে আৰু এতিয়া একেবাৰে আপোনালোকক ঘৰত গৈ লগ পাম আৰু ভিডিঅ'টো শেষলৈকে চাই যাব মই আহি পালোঁ আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ স্বাগতমটো কৰাই নাই হেল্ল' গাইজ আসসালামু আলাইকুম ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো বনাবলৈ ল'লোঁ নতুনকৈ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ইফালে কি চলি আছে এফালে খোৱা বোৱা চলি আছে আৰু এফালে এবাৰ দেখাই দিছোঁ এফালে জুই ফুৱাই আছোঁ আৰু এফালে গেম খেলি আছে আব্বাই আপোনালোক দেখাম দেই কি গেম খেলি আছে জুই ফুৱা হৈ গৈছিলে আৰু এতিয়া যাওঁ ৰাতি ভাত খাবলৈ হৈ গ'ল আৰু তাকে লাগি দিছোঁ অলপ ভাত খালোঁ আৰু এতিয়া আপোনালোক বস্তু এটা দেখাম ইয়াৰ ভিতৰত কি আছে এই কেমেৰাটো এইটো বহুত আগৰ দিনৰ হয় মানে তো আপোনালোককো দেখালোঁ এনেদৰে আছে আগ চাইডে কিবা ৰিল নে কি সেইটো পিনি এইটো মানে ইউজ হয় এইটো আৰু এটা সৰু চাইজৰো আছে সেইটোও দেখাম এইটো মোৰ নহয় কেকাৰ হয় কোনে কোনে মানে মাৰি পাইছে এই পুৰণি অল মডেলৰ মোক কমেণ্ট কৰি জনাব আৰু এটা আছে এইটো সৰু চাইজৰ মই এনেকাটোৱে দেখিছোঁ সৰু চাইজৰ আৰু ডাঙৰটো আজি চালোঁ কমেণ্ট কৰিব কোনে কোনে মাৰিছে এনেকা অল মডেলত আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক জনাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু চ' ভিডিঅ'টো ভালকৈ কৰা নহ'লে আৰু এতিয়া আছোঁ মই আঁঠুৱাৰ ভিতৰত এতিয়া শুবলৈ সোমেই আৰু চ' ভিডিঅ'টো কেনেকুৱা লাগিলে মোক জনাব আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই গুড নাইট